অসমত প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল আপুনি জানেনে 2011 চন লোকপ্ৰিয় অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলা কোনখন অসমৰ সাহিত্য সভা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আপুনি জানেনে 2011 চন লোকপ্ৰিয় অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলা কোনখন আপুনি জানেনে আপোনাৰ অপচন ডিব্ৰুগড় যোৰহাট কামৰূপ আৰু নগাঁও আপোনাৰ শুদ্ধ উত্তৰটো হ'ব নগাঁও অসমত প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল আপুনি জানেনে আপোনাৰ অপচন যোৰহাট শিলচৰ ডিব্ৰুগড় আৰু গুৱাহাটী আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় অসমত প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত আপুনি জানেনে আপোনাৰ অপচন যোৰহাট নলবাৰী ডিব্ৰুগড় আৰু গুৱাহাটী আপোনাৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট অসমৰ সাহিত্য সভা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আপুনি জানেনে আপোনাৰ অপচন ডিব্ৰুগড় তেজপুৰ গুৱাহাটী আৰু যোৰহাট তাৰ উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট